ভোক লাগিছে তাকে খাম যি আনিলে তাকে খাম পেট ডাঙৰ হ'ল পেটটো দেখি গম পাইছোঁ বঢ়িয়া বঢ়িয়া হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিৰ্নায়ক বৰুৱা আজি দিনটো অলপ ব্যস্ত আছিলোঁ এতিয়া সন্ধিয়া অলপ ভাবিলোঁ ওলাই আহোঁ এতিয়া আমি ডিব্ৰুগড়ৰ ফুটপাথত খোজকাঢ়ি গৈ আছোঁ এতিয়া তেনেহ'লে দেখাওঁগৈ আমি ক'ত যাওঁ কি কৰোঁ ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাহ অলপ খাই লওঁ তাত কিনো আছে ইয়াত এখন চুইট চাই বুলি আছে অলপচোন কি কি চাহ পাইনো চাওঁ বলকচোন ইয়াত চব ইয়াতে আছে বাৰু কি কি চাহ আছে বঢ়িয়া 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 টেষ্টি মজা খাইছ না মজা খাইছ কেনেকুৱা অঁ পাৰোগে বঢ়িয়া ঠিক কেনেকুৱা পালি কি নামটো কি আছিল এইখনৰ শ্ৰী চাই আপোনালোক যেতিয়া ডিব্ৰুগড় আহিব আপোনালোকৰ এবাৰ আহি চাব শ্ৰী চাই আৰু এইটো আমি খোৱাটো হৈছে কেলচাৰ ইলাচি চাই তোমালোকে কিমানকে লৈছিলা আমি নাৰিকল দি বনাইছে কিমানকে লয় 20 টকাকে লয় এবাৰ আপোনালোকে ইয়াত আহিব বহুত ভাল পাব আমি ৰেগুলাৰ টি ট্ৰাই কৰিছিলোঁ কেনেকুৱা হয় টেষ্টটো কি ধুনীয়া পাৰফেক্ট ইলাচিৰ টেষ্ট এটা আছে পাৰফেক্ট একদম বঢ়িয়া ঠিক আছে নেক্সট বলক আৰু ক'ত যাওঁ ডিব্ৰুগড় বজাৰ অলপচোন কি কি আছে চাওঁ দোকান আমি এতিয়া খাবলৈ একচুৱেলি ৰেষ্টুৰেণ্ট বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু আমি বিচাৰি পোৱা নাই ক'ত আছে বা গম পোৱা নাই মানে ফাৰ্ষ্ট টাইম আহিছোঁ ন তাকে বিচাৰি আছোঁ বিচাৰি পেলাই কিবা এটা খাব লাগিব আৰু বৰষুণ আহিব হৈছে বৰষুণ আহিছে অলপ চলপকৈ বলকচোন ৰেষ্টুৰেণ্টখন বিচাৰোঁ আৰু তাৰপিছত ভালকৈ কিবা এটা খাব লাগিব খাই পেলাই আকৌ হোটেললৈ ঘূৰি যাব লাগিব ন বৰষুণ আহি গ'ল বলক বিচাৰি লওঁ একেবাৰে ৰেষ্টুৰেণ্টত লগ পাম বৰষুণ আহি গ'ল সেইকাৰণে ৰখিছোঁ এতিয়া আমি ইয়াতে বাৰিষা গিয়া না বৰষুণ এৰিলে আৰু আমি আহি এতিয়া টি ফাষ্ট ফুড খাইছোঁহি তাতে চাওঁ কি কি খাওঁ অলপ কিবা খাই ল'ব লাগিব বলক মোৰ চকী নাই আমি চব টেনশ্যনত আছোঁ কি খাবি বহুত ভোক লাগিছে অঁ যি আনি দিয়ে তাকেই খাম আমি কি খাবা বিৰিয়ানী কি খাবি क्या खाएगा सुमिन क्या खाएगा चिकन चाव ओके जी आनिले ताके खाम আমি আজি ভোক লাগিছে তাকে খাম যি আনিলে তাকে খাম পেট ভৰাই খাম দবাই খাম আচ্ছা দুধ বড় খানে বে দাঁড়ো বসি খাইছ নাই আহি পালে খাব লাগে এক ছেকেণ্ড কেনেকুৱা মজা মৃদু কেনেকুৱা कैसा है टेस्ट कैसा है बढ़िया यार रोल आ गया पेट डाঙৰ হ'ল পেটটো দেখি গম পাইছোঁ কেনেকুৱা আছিল নিৰ্ণয় ঐ জনে খুৱাই নাই
জলদি খাও ভোক লাগিছে খাব লাগিব জলদি এতিয়া আকৌ উভতি যাওঁ হোটেললৈ খাই বৈ ওলালোঁ দেখিছে দোকান চোকান বন্ধই হৈছেহি 8:45 হ'লহি দোকান বন্ধই কৰিছে এতিয়া হোটেললৈ উভতি যাওঁ হ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ